হেল্ল' এভৰিৱান, কি খবৰ? আজি আপোনালোকৰ বাবে আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ ভাপত দিয়া পনীৰ। তাৰ কাৰণে লৈছোঁ অলপমান ক'লা সৰিয়হ, আফুগুটি, কেইটামান কাজু আৰু অলপমান বগা সৰিয়হ লৈছোঁ। এতিয়া এই গোটেইখিনি মই এটা বাতিত দি ল'ম। দি লৈ পানী দি মই এইখিনি এঘণ্টামানৰ কাৰণে তিয়াই ৰাখিম। এঘণ্টামান হৈ যাব এইখিনি মই পানীৰ পৰা টুকি ল'ম। টুকি লৈ এটা মিক্সি বাতিত দি লৈছোঁ আৰু দি দিছোঁ লগতে কেইফুটামান নহৰু আৰু দুটুকুৰামান আদা দি এইখিনি মই ধুনীয়াকৈ পিচি ল'ম। তাৰপিছত ইফালে লৈ লৈছোঁ মই 3 চামুচ দৈ মই নৰ্মেল দৈ লৈছোঁ। তাৰপিছত দৈখিনি অলপমান ফেটি ল'ম। দৈখিনি ফেটি হোৱাৰ পিছত ইয়াতে মই পিচি ৰখা পেষ্টটো দি ল'ম। দি লৈ এই গোটেইখিনি আকৌ ধুনীয়াকৈ অলপমান ফেটি ল'ম। এইখিনি ধুনীয়াকৈ ফেটি লোৱাৰ পিছত ইয়াতে মই সোৱাদ অনুসাৰে নিমখ আৰু কাশ্মীৰী লাল মিৰ্চ দিছোঁ। কাশ্মীৰী লাল মিৰ্চটো দিলে ৰংটো দেখিবলৈ ধুনীয়া হয়। তাৰপিছত ইয়াতে মই দি দিছোঁ অলপমান কেঁচা মিঠাতেল। এইখিনি দি আকৌ ধুনীয়াকৈ মই ফেটি লৈছোঁ। আপোনালোকেও যদি একেধৰণে পনীৰ খাই আমনি লাগিছে তেন্তে এই ধৰণে চিম্পলকৈ পনীৰটো বনাই খাই চাবচোন, খাবলৈ বিৰাট টেষ্টি হয়। তাৰপিছত মই এইফালে এটুকুৰা আমুল পনীৰ লৈছোঁ। পনীৰ টুকুৰা মই সৰু সৰু পিচ কৰি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি পনীৰৰ পিচটো সৰু ডাঙৰ কৰিব পাৰে। তাৰপিছত পনীৰৰ পিচকেইটা মই এই পেষ্টখিনি ধুনীয়াকৈ সানি ল'লোঁ আৰু শেষত ওপৰত অলপমান বিলাহী কাটি দিছোঁ আৰু কেইটামান কেঁচা জলকীয়া দি দিছোঁ আৰু লগতে অলপমান পদিনা পাত দি দিছোঁ। তাৰপিছত এইখিনি মই ঢাকন লগাই এটা কুকাৰত 3টা হুইচেল অহালৈকে সিজিব দিম। কুকাৰটোত অলপমান পানী দিছোঁ, তাৰ ওপৰত এটা ষ্টেণ্ড দি তাৰ ওপৰতে টিফিন বেগটো বহুৱাই দিম। তাৰপিছত ঢাকন লগাই মই 3টা হুইচেল অহালৈকে সিজিব দিম। এয়া চাওকচোন, পনীৰখিনি ৰেডি হৈ গ'ল। দেখিবলৈ যে কিমান ধুনীয়া লাগিছে, খাবলৈও বিৰাট টেষ্টি হৈছিলে। ইমানেই আছিলে আজি ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।